দৰ্জা মাৰি ওলাই দিলোঁ। এতিয়া আমি যাম গাঁৱত। এইটো আমাৰ ইউটিউব চেনেল আৰু এতিয়া আমি যাই আছোঁ গাঁৱত মানে চবে যাবলৈ ৰেডি, চবে যাই আছে। আমাৰ নতুন মানে মই এটা ছাৰপ্ৰাইজ দিম বুলি কৈছিলোঁ। আমাৰ ছাৰপ্ৰাইজ মানে এটা বলক ভিডিঅ'টোৰ মাজতে গাড়ীত বহিলোঁ দে আৰু হুচিয়াৰ যাব লাগে গাইছ, যাব লাগে। বলক জল্দি যাওঁ বলক। চবে ৰেডি, চবে বহি আছে। বা টাটা বাই বাই কাইলি পাৰা যো গাইছ। চাওক স্পীড দেখা পাইছে গাইছ। 60ৰ ওপৰত আছে। 60ৰ ওপৰত গাড়ী দৌৰাই আছে। চাওক গাইছ, অলপ বাহিৰত নাযা দিয়ক। গাইছ শৰাইঘাট দলং চাওক গাইছ, চাওক 80ৰ স্পীড গাইছ, 80 স্পীডত যাই আছে গাড়ী দিয়ক। তো গাইছ চাহ তাহ খাই লওঁ ৰ'ব অলপ গাইছ। চাহ খাবলৈ ওলাই ল'লোঁ গাড়ীৰ পৰা বলক গাইছ। অলপ চাহ নাখালোঁ আৰু মিঠাই খালোঁ দিয়ক আৰু গাইছ। চবে খাইছে, ইফালে আমাৰ দেউতাহঁতে বহি খাই আছে। তো গাইছ অলপ ৰাস্তা চাওক দে আৰ। মই শেষ, মই তহঁতৰ লগত আহাই নাই। মই কোনি অৱস্থা না গা ধুব লাগব। যায়ে তো কোনিয়ে কি যায় বন্তি আনতো বন্তি হাই মাখা কি আকছাই বন্তি গাড়ী টকা নিছিল পিছফালে চাকাটো খুলি থৈছে। বন্তি মাই মোবাইলত কেনকে দেখছো ইতে কেনকে ভয় গা কমি গেছি। বন্তি চাইছা না গা কমি গেছি বন্তি আহো দিয়েতে ছাগাল এটাই যে বাকী কেইটা কি হ'ল নাই না কেন বাকী ছাগাল কেইটা কি হ'ল ছাগাল কেইটা কি করলি আজি এটা ফ্রাই করা কথা আছিল তো মই আশা কৰি বহি আছো ভিন্ন মিঠাই আনবা মিঠাই খাবা ইচ্ছা ঠিক আছে আজি কানে বাসি মানে নতুন ভিডিওত লগ পাম।